বন্ধুসকল সকলোকে নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই যাই আছোঁ মানে অসমীয়া এটা পৰম্পৰাগত নিয়ম আছে যে পথাৰত প্ৰথম দিনা ফুৰিব গ'লে গুচি লয়, আৰু আজি যাই আছোঁ গুচি ল'বলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কেনেদৰে গুচি লয়, কি কৰে আপোনালোকক সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আৰু এয়া আমি আহি আছোঁ আৰু ধুনীয়া ধুনীয়া গাঁৱলীয়া দৃশ্য এয়া, আৰু এয়া আমি পথাৰত আহি আছোঁ আৰু ধুনীয়া ধুনীয়া গাঁৱলীয়া এয়া দৃশ্য, পথাৰৰ দৃশ্য। আৰু বৰ্তমান কিছুমানে ৰুইয়ে আছে পথাৰত, আমিও আহি আছোঁ আজি প্ৰথম গুচি ল'বলৈ। আৰু আজিৰ পৰা আমাৰ মাহঁতেও ৰুব আৰু পথাৰত। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু মোহনা তৈ ঘোষা কি যে গায়, তাও খিতাও ফুলে কি যে বায়। বৰ্তমান বন্ধুসকল আমি আহি আছোঁ পথাৰৰ মাজে মাজে, আৰু আপোনালোকে চাওক কি ধুনীয়া এয়া পথাৰত ৰুইছে। আৰু ফুলে কি যে বায়, সেইজনীয়া মই হাততে হাঁচতি লৈ পথাৰলৈ যায়, পাছে পাছে তাই। মানে বন্ধুসকল আমি আহি আছোঁ পথাৰৰ মাজে মাজে, আৰু আমাৰ গাঁৱলীয়া পথাৰৰ আপোনালোকে দৃশ্য চাওক। এয়া ৰুই দি থৈ দিছে, আৰু কি ধুনীয়া দৃশ্য, সেউজীয়া দৃশ্য, চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া। আৰু এয়া এতিয়া আমাৰ আহি পালোঁ, আহি পাই উঠি এতিয়া গামোচা এখন পিন্ধি ল'লোঁ, মূৰত এখন মাৰি ল'লোঁ, আৰু এইটো লৈছোঁ এতিয়া চাকি দিম ইয়াৰ ভিতৰত, আৰু বহুত বস্তু দিম আপোনালোকক দেখাই থাকিম, চাই থাকক। আৰু এয়া আমাৰ পিছফালে অনু আছে, মোৰ পিছফালে অনু কিবা কবি? একো নকয় বোলে সি। প্ৰথমতে ক'লা কচু এডাল আছে, আৰু তাৰপিছত দিম চাউ গাছ এডাল, তাৰপিছত আগলতি কলপাত এখন, অনুৰাগ ভালকৈ দেখা দিবা, আগলতি কলপাত, তাৰপিছত তামোল পাণ, আৰু বহাই দিম চাকিটো নুমাব লাগি। এইবোৰে নিয়ম আৰু গুচি লোৱাৰ নিয়ম। তামোল আনিছোঁ, তামোল দিব লাগিব, চাকি দিম, চব দিম, বুট মাহ। আৰু এয়া আমাৰ খুৰাই কঠীয়া তুলি আছে, তামাম কঠীয়া তুলি আছে। এয়া দেউতাহঁতে চাহ খাই আছে, আৰু কঠীয়া তুলি আছে, আৰু বৰ ৰুব আছে তো সেইকাৰণে কঠীয়াবিলাক সোনকালে তুলি আছে। গুচি লোৱা হৈ গ'ল, এতিয়া আহি আছোঁ ঘৰত আহি আছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব,
আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আকৌ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম বাই বাই